আপোনালোকেতো মোক চিনে পায় আৰু যদি চিন নাপায় তো মই মোৰ পৰিচয় দি আছোঁ। মোৰ নাম নীতিশ দাস আৰু মই ভ্লগ ভিডিঅ' বনাই ভাল পাওঁ। বলক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। মানে ৰাতিপুৱা ইমান এটা খাব ইচ্ছা নাযায় ভাত, তথাপিও মানে কলেজ যাম না, তাৰ কাৰণে কেইটামান বাতিত ভাত ল'লোঁ আৰু খাই আছোঁ। মানে গাইজ কলেজত যোৱাৰ এটা কাৰণ আছে। কলেজত আজি আহিব দৰ্জী। ভিডিঅ'খন শেষলৈকে চাওক, সকলোবোৰ বস্তু বুজাই দি আছোঁ। দৰ্জী নামটো শুনি যদি আপোনালোকে কনফিউজ হৈছে তো আপোনালোকে আগত মোৰ পুৰণি ভিডিঅ'বোৰ চাব লাগিব। কলেজত যোৱাৰ সময়ত এজন খুৰীয়ে মোক কিবা ভগৱানৰ প্ৰসাদ দি দিলে। তো প্ৰসাদটো এইটো আছিল। খুৰীয়ে কৈছিল ভগৱান জগন্নাথৰ মন্দিৰৰ পৰা অনা হৈছে প্ৰসাদটো মই খাই দিলোঁ। এতিয়া আহিলোঁ মই কলেজত। কলেজখন অলপ গাছৰ কাৰণে আপোনালোকে দেখা নাপাব, ওচৰত গ'লেহে দেখা পাব। তো ইয়াতে এখন কাগজ আছিল, ইয়াতে কিবা লেখা আছিল, তো এইটো আপোনালোক পাছত কৈ আছোঁ। কলেজত আহিয়ে লগৰ কেইজনক ইয়াতে দেখা পালোঁ, তো ময়ো আহিলোঁ আৰু এনেকৈ বহি আছোঁ লগৰ লগত। লগৰ এজনে ফোন কৰি মাতিল যে তই জল্দি আহ, দৰ্জী আহি গৈছে। তো ময়ো যাই আছোঁ। এইখন অলপমান কৰিডৰ দেখিব পাৰে এনেকুৱা টাইপৰ, আৰু এইটো লাইব্ৰেৰী ৰুম হয়। আৰু শুনা পালোঁ চিনিয়ৰবিলাকৰ ফৰ্ম ফিল আপ হৈ আছে এক্সামৰ কাৰণে, তো দেখিব পাৰে এনেকুৱা টাইপৰ অলপ ভিৰ হৈ আছে। চ' দেখিব পাৰে এইজন হৈছে দৰ্জীজন। মানে আগতো আমাৰ জোখমাপ লোৱা হৈছিল, কিন্তু সেই জোখমাপটো আছিল আমাৰ চাৰ্ট আৰু লংপেণ্টৰ কাৰণে। তো এই জোখমাপটো হৈ আছে আমাৰ কটৰ মানে ব্লেজাৰৰ কাৰণে। হয়, তুই সঁচা কথা ক, কাক দেখি না তই চুলিকেইটা কাটছা? মোক দেখিয়ে কাটছা না, হয় না নহয়? হয় বুলি কৈ দে। আৰু গাইজ ভগৱান জগন্নাথৰ যে প্ৰসাদটো আপোনালোকক দেখালোঁ, তাতে মই এটা ফুলৰ দানা পাইছিলোঁ, গেন্দা ফুলৰ। তো এই গেন্দা ফুলৰ দানাটো মই এতিয়া ৰুই দিম। এই বস্তুটো দি মই গাঁতাটো খুন্দি ল'লোঁ, আৰু গাঁতাটো খুন্দি লোৱাৰ পিছত মই দানাটো ইয়াতে থৈ দিলোঁ। এতিয়া ভগৱানৰ কৃপাত যদি গাছঢল হয় তো ভালে আছিল। তো এইখিনিয়ে আছিল আজিৰ ভ্লগত দেখাব লগা মিনি ভ্লগত। চ' নেক্সট এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।